গাইজ ফাৰ্ষ্ট বুকিংটো কমপ্লিট কৰিছোঁ মানে ৰুমৰ পৰা উঠাই আনিছোঁ। এইটো বুকিং এইটো এপইণ্টমেণ্টত আহিছিল। তো 550 মিটাৰ দূৰত ড্ৰপ কৰিছোঁ আৰু 85 পাইছোঁ ফাৰ্ষ্ট বুকিঙত। তো হে গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ৰুমৰ পৰা ওলোৱাই নাই, ভাড়া লাগি গ'ল মানে অনলাইন কৰি ৰাখিছিলোঁ। তাৰপিছত আহি পেলাই ইয়াত ড্ৰপ কৰালোহি। এইটো 85 পালোঁ। এতিয়া আৰু মাৰ্কেটতে যাব লাগিব, মানে অলপ দূৰ আছে। মাৰ্কেটত গৈ তাৰপিছত দেখা যাব, কাৰণ মই ৰুমৰ ওচৰতে ড্ৰপ কৰালোঁ। তাত গৈ কেনেকুৱা ভাড়া হয় আৰু কালিৰ নিচিনা যাতে ভাল হয় আৰু ভাল ভিডিঅ' আপোনালোকক দেখাব পাৰোঁ, যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো মাৰ্কেটত যাওঁ, চিধা মাৰ্কেটত মিলিম। দিনৰ মোৰ ভাড়াটো লাগি গৈছে, ওচৰতে আছে। তাক গৈ পিক আপ কৰোঁ। তাৰপিছত এইটো ড্ৰপ কৰিম, 5 কিলোমিটাৰ দেখাইছে। এইটো কিমান পাইছোঁ মই আপোনালোকক দেখাই আছোঁ। তো চাই থাকিব ড্ৰপ কৰালৈকে। তো আগত পিক আপ কৰোঁ। দাদাক আহি ড্ৰপ কৰালোঁ। এইটো টেণ্টত আহিছে, মানে ব্ৰিজৰ তলতে নামিলে। ঘোঁৰামাৰাৰ পৰা আহিছে ৰুক্মিণী গাঁও। 93 পালোঁ, ঠিকে আছে এইটো ভাড়াও, কাৰণ বেছি দূৰ নহয়। 3.6 কিলোমিটাৰ, মানে দেখাওঁতে বহুত দূৰ দেখায়, কিন্তু ভিতৰতে চিনি পোৱা জেগাবিলাক দি আহিলে অলপ শ্বৰ্ট হয় না। তো 93 পাইছোঁ, ঠিকে আছে। দুটা বুকিং কমপ্লিট হৈ গ'ল আৰু 3 নম্বৰ বুকিং কাৰণে অকণমান ৱেইট কৰিব লাগিব, কাৰণ বুকিংটো লগতে দিব। ৰাতিপুৱা টাইম চাই লওঁ। বুকিং একচেপ্ট কৰিছোঁ ৰেপিডত। আহি পেলাই পিক আপ লোকেশ্যনত আছোঁ। তো পিক আপ লোকেশ্যন ইয়াৰ পৰা যাব। এইটো গণেশগুৰি দেখাইছে, ক'ত যায় গম পোৱা নাই। মই গণেশগুৰিত গৈহে দেখাম যে কিমান পাইছোঁ। চাই থাকক। ইমান গৰম দিছে, মানে মোৰ মোবাইলৰ টেম্পাৰেচাৰ হাই মাৰি দিছে। মই কেমেৰা অন কৰিলে অফ হৈ যায়। মই এটা বুকিঙলৈ গৈছিলোঁ গণেশগুৰিত, সেইটো পাইছিলোঁ 104 টকা। মানে ৰেকৰ্ড কৰিব নোৱাৰোঁ, কি কাৰণে মোবাইলটো টেম্পাৰেচাৰ দেখাই দিয়ে। আৰু তাৰ পৰা এটা বুকিং লৈ আহিলোঁ, এইটো ছাৰ্ভেত আহিছিল। সেইটো পালোঁ 85, মানে আপ ডাউন 200 টকা এটা হৈছে আৰু এতিয়া ধৰি লওক 15-20 মিনিটে হ'ল, কোনো ধৰণৰ ভাড়া নাই। এতিয়া বহি আছোঁ, কাৰণ গৰমৰ কাৰণে মানুহবিলাক ওলোৱা নাই। সন্ধিয়ালৈকে চাওঁ, 8-7 বজালৈকে হৈ যাব লাগে। তো চাই থাকক। দাদাজনক আহি ইয়াত ড্ৰপ কৰালোঁ। এইটো জোৰুত হয়, জোৰুটৰ ব্ৰিজ ষ্টাৰ্টিঙতে ড্ৰপ কৰিছোঁ। গণেশগুৰিত আহি দাদাজনক ড্ৰপ কৰিলোঁ আৰু এইটো ভাড়া 4 কিলোমিটাৰ আছিল, 87 পালোঁ। তো আৰু নেক্সট বুকিংটোৰ কাৰণে ৱেইট কৰোঁ, চাওঁ। আৰু এটা ভাড়া য'ত মই ড্ৰপ কৰিছিলোঁ, তাৰ পৰা এটা লৈ আহি পেলাই মই জয়নগৰত ড্ৰপ কৰালোহি আহি। এইটো ভাড়া পালোঁ মই 94 দেখাইছে, কিন্তু 110 টকা দিছে। তো ভালেই হৈছে। এতিয়া আৰু এটা বুকিং লাগিছে। বুকিংটো 300 মিটাৰমান দূৰত আছে। তেওঁক গৈ পিক আপ কৰোঁ, মানে জোৰুত যাব চাগে। তাৰপিছত ড্ৰপ কৰি দেখাই আছোঁ আপোনালোকক। ড্ৰপ কৰালোঁ, ভাড়া আহি আছে। এইটো জোৰুটত আহি ড্ৰপ কৰাইছোঁ, অম্বিকাগিৰি নগৰ বুলি কয়। তাত আহি ড্ৰপ কৰালোঁ। এইটোত পালোঁ মই 113 টকা। আৰু খুৰা-খুৰী আহিছিল, মানে খুচুৰা নাছিল কাৰণে 120 টকা দি থৈ গৈছে। ভাড়া মানে আহি আছে, খালি পল্টন বজাৰ ভাড়া। ইয়াত আহিলে একোৱে খালি পল্টন বজাৰ ভাড়া। এতিয়া যাওঁ জোৰুটৰ ফালে, তাত যি এটা ভাড়া লাগে লৈ পেলাই যাম আৰু, কাৰণ পল্টন বজাৰ নাযাওঁ, গাড়ীৰ চাৰ্জগাল শেষ হ'ব আৰু পইচা পোৱা নাযায়। তো চাই থাকিব এনেকুৱা ভাল ভিডিঅ'। এইটো হৈছে অম্বিকাগিৰি নগৰ, এইটো জোৰুটৰ ফালে। এইটো পাহাৰীয়া এলেকা হয়। এই পাহাৰীয়া ওপৰৰ পৰা নামি আছোঁ, পাহাৰৰ ওপৰত আছিল। তো ঠিক আছে, আৰু কি কৰিব, ভাড়া আহিলেতো ওপৰ চাব নোৱাৰি না, য'তে আহে ত'তে যাবই লাগিব। এইটোক আনি ড্ৰপ কৰালোঁ। এইটো আনিছিলোঁ আপোনাৰ জু তিনিআলিৰ পৰা, আৰু ড্ৰপ কৰাইছোঁ এই 500 মিটাৰ দূৰত, মানে 1 কিলোমিটাৰ নহয়। এইটো 82 হৈছে। এতিয়া যাওঁ চিটি চেণ্টাৰ ফালে। তাত যদি 2-এটা ভাড়া লাগে বেলতলা ফালে যাম, আৰু তাত বেলতলাৰ পৰা এতিয়া মানুহবিলাক আহিব চাই। আৰু এটা বুকিং আহি গ'ল, একচেপ্ট কৰিছোঁ। এতিয়া গৈ আছোঁ পিক আপ কৰিবলৈ। এইটো ওচৰতে যাব চাগে, 2 কিলোমিটাৰমান দূৰত। এইটো ড্ৰপ কৰি দেখাই দিম মই কিমান পাইছোঁ। মোক আহি এইটো ডাউন টাউন হস্পিটেলৰ ওচৰত ডাউন কৰাইছোঁ। এইটো হ'ল ডাউন টাউন হস্পিটেল আগত, আৰু ইয়াত আহি পেলাই ড্ৰপ কৰালোঁ। এই বুকিংটো আনিছিলোঁ চিটি চেণ্টাৰৰ পৰা, আহিছে ডাউন টাউন। এইটোত 80 টকা হয়, 75 দিছে, মানে 5 টকাতে মাইনাছ কৰি দিছে। যি নহওক, শৰ্ট ভাড়াটো পালে লৈ আহিছোঁ, 2 কিলোমিটাৰ আছিল। এইটো ইয়াৰ পৰা যে 2টা পাওঁ, সেইটো বিচাৰিছোঁ। আৰু বহুতে মোক কমেণ্ট কৰি আছিল
যে আপুনি প্ৰথম অনলাইনত গাড়ী চলাওঁতে প্ৰব্লেম হোৱা নাই নেকি? এই চাওক ভাই, গুৱাহাটীখন আগত যদি চিনি পায় সৰু সুৰাকৈতো ভালেই। যদি আপুনি চিনি নাপায়, আপোনাক মেপখন আছে, মেপেহে লৈ যাব, আপুনি মেপ চাই গ'লেই হ'ল। ইমান টেনশ্যন কিয়? যদি কিবা প্ৰব্লেম হয় মই আছোঁ ন, মোক মেছেজ কৰিলে হ'ল, মই কমেণ্টত ৰিপ্লাই দিওঁৱেই। আৰু হোৱাটছএপত জইন কৰক, হোৱাটছএপত মেছেজ কৰক, মই চবকে সহায় কৰিম। কাষ্টমাৰটোৱে বুকিং কৰিছিল 2 কিলোমিটাৰ দূৰত, ডিষ্টেঞ্চটো আছিল। তেওঁ আহিল SB কলেজ, এইটো ৰুদ্ৰাক্ষ মলৰ ওচৰত। এইটো ভাড়া মানে 80 টকা আছিল। এতিয়া মই 140 টকা পালোঁ, মানে এক্সট্ৰা হৈ গ'ল। তো আৰু এতিয়া মই আছোঁ এইটো ভাড়াঘৰ ব্ৰিজৰ ওচৰতে। ইয়াৰ পৰা যদি 2 এটা ভাড়া পোৱা যায়, ভাড়াটো মানে ইয়াত কনফাৰ্ম পোৱা নাযায়। ইয়াত বাছ য'ত চলে তাত মানে ভাড়াটো কম পোৱা যায়। সেইটো কাৰণে অলপ টাইম ৰখি চাম, নহ'লে আগত যামগৈ। মই দেখাই আছোঁ ক'ত আছোঁ। GMC আছে আৰু বেক চাইডে আপোনাৰ এচাইডে আছে হেৰি পল্টন বজাৰ, তাৰ ওচৰতে খাৰা হৈ আছোঁ। ইয়াত মানে ব্লেক অ'টোবিলাক আগত ৰখি আছে। এই ব্লেক অ'টোবিলাকে ৰখিব নিদিয়ে, যাৰ বেটেৰী অ'টো থাকে। পেট্ৰল অ'টোবিলাকে আমাক দেখা পালে বহুত জলনি হয়। বেয়া নাপাব কোৱাৰ কাৰণে যোনে চাই আছে, কাৰণ কি কৰিব এতিয়া চাওক, আজিকালি ওলাইছে বেটেৰী অ'টো, আমিও বেটেৰী অ'টোৱে লৈছোঁ, উপায় নাই। আৰু পেট্ৰলৰ দাম যি আছে আপোনালোকে নোপোচায়, সেইটো কাৰণে আমি বেটেৰী লৈছোঁ। আপোনালোকে লওক। আৰু কিছুমানে বেয়া পায় তাত ৰখিলে, আমাক খেদিব চায়, কিন্তু খেদিলে কি লাভ আছে? আমিতো অনলাইনত চলা মানুহ ন, আপোনাৰ মুখৰ পৰাতো কাঢ়িলেও নাহোঁ। সেইটো কাৰণে বেয়া পাই লাভ নাই। আৰু যিসকলে নতুনকৈ চলাম বুলি ভাবি চলাব পাৰে, কোনো প্ৰব্লেম নাই। খালি ৰেজিষ্ট্ৰেশ্যনটো গুৱাহাটী চাব, কাৰণ গুৱাহাটী হ'লে ভাল। কাৰণ বেলেগৰ হ'লে মানে গুৱাহাটীবিলাকে বেয়া পায়, সেইটোৱে কথা। আৰু ইনকামটো বেয়া নহয়, ভালেই। কেতিয়াবা বেয়া হ'লে যোনদিনাখন বেয়া চবৰে বেয়া হয়, যে অকল আপোনাৰ বেয়া সেইটো নহয়। আজি কি কালি নিচিনা বেক টু বেক অৰ্ডাৰ পাই আছোঁ, মানে ৰেকৰ্ড কৰিব পৰা নাই। ঠিক আছে, মই সন্ধিয়া গৈ দেখাই দিম কিমান পাইছোঁ টোটেল। মানে এতিয়া মই ৰেকৰ্ড কৰা নাই, আৰু সেইটো কাৰণে দেখাবও নোৱাৰিম। লাষ্টত দেখাই দিম যে টোটেল ইনকাম কিমান হ'ল। আৰু অফলাইন 2 এটা পাইছোঁ, নাই মই নহয়। আৰু বহুত কেইজনমানে কমেণ্ট কৰি আছে, উবেৰ কিয় নচলোৱা? ঠিক আছে, মই কাইলৈ বা পৰহিলৈৰ ভিতৰত উবেৰ চেলেঞ্জ এটা কৰি দেখাই দিম যে উবেৰৰ ইনকাম কেনে। কাৰণ মই উবেৰটো ভাল নাপাওঁ, উবেৰৰ মেপখন এক্সট্ৰাকৈ খোলে, সেইটো কাৰণে বেয়া পাওঁ। তো ঠিক আছে, চেলেঞ্জ কৰি দেখাম আৰু চাব। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যোনে যোনে চাম বুলি ভাবিছে। থেংক ইউ। খালি আহিলোঁ, আহি পেলাই ৰুদ্ৰাক্ষ মলৰ ওচৰ পালোঁহি। ৰুদ্ৰাক্ষ মলৰ ওচৰত মানে ব্ৰিজৰ ওপৰত পালোঁহি। অলপ ৱেইট কৰিছোঁ, কাৰণ তলত বহুত জাম লাগি আছে। কোনডোখৰতটো মই দেখাই আছোঁ ন, ৰুদ্ৰাক্ষ মল হয় এইটো। আৰু তলত বহুত জাম লাগি আছে কাৰণে মই এচাইডি ওপৰতে আহিলোঁ। ওপৰত পূৰা খালী আছে। তলত জাম লগাৰ কাৰণে চব চাইডৰ পৰা গাড়ী আহে ন, সেইবিলাকক পুলিচে ধৰিব লাগে, সেইবিলাকক নধৰে। এইটো চাই লওক, চব পাহাৰ চাই লওক। সেইটো ভাল দেখি ভিউটো ওপৰৰ পৰা, মানে ফ্লাইঅভাৰ ওপৰত চব ব্ৰিজবিলাক দেখা যায় না, যিমান পাহাৰ আছে। মানে কাষ্টমাৰ এটা লৈ আহি পিলিংঘাটা পালোঁহি। এতিয়া তেওঁ বজাৰ কৰিব গৈছে, দেখাইছোঁ চব। এইটো হৈছে পিলিংঘাটা বজাৰ, মানে মেঘালয় ডিষ্ট্ৰিক্ট পৰে। এইটো বশিষ্ঠ চাৰিআলিৰ পৰা ভিতৰত সোমাব লাগে। ইয়াতে মানে কাষ্টমাৰটোৱে বজাৰ কৰিব গৈছে, মোক কৈছে যে অকণমান ৰখি দিয়া, কিবা এটা এক্সট্ৰা দি দিম। সেইটো কাৰণে ইয়াতে অলপ ৰৈ দিছোঁ। তাৰপিছত মই ড্ৰপ কৰি দেখাই আছোঁ কিমান পাইছোঁ। এইটো হৈছে পিলিংঘাটা। পিলিংঘাটা বহুত ভিতৰত হয়। ইয়াতে আহি পেলাই কাষ্টমাৰটোক ড্ৰপ কৰালোঁ এইটো বিল্ডিঙত। এতিয়া যাওঁ, কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। এইটো আহিছিল চিটি চেণ্টাৰৰ পৰা, এইটো আহিছে পিলিংঘাটা। পিলিংঘাটাত আহি ড্ৰপ কৰাইছোঁ। মানে এইটো ভাড়াত দেখাইছিল 147, আৰু কাষ্টমাৰটোৱে কিবা এটা বেছিকৈ দিলে, 170 কৰি দিছে। তো মোৰ আৰ্নিংটো আজি কৈ দিওঁ, মানে অফলাইন ভাড়া মাৰিছোঁ। আজি অফলাইনটো আগত কওঁ। 300 টকামান অফলাইন মাৰিলোঁ, মানে 200 টকা এটা, 110 টকা এটা, 300 টকাই ধৰক। আৰু অনলাইনত মাৰিছোঁ ৰেপিডোত অকল 1050 টকা। আজিও বেয়া নহ'ল, কালি নিচিনাই হৈছে। ইমানো ভাল নহ'ল, ইমানো বেয়াও নহ'ল। তো ঠিক আছে। আৰু এজন দাদাই কৈ দি আছিল উবেৰ কিয় নচলোৱা, তো তেওঁৰ কাৰণে কাইলৈ বা পৰহিলৈ উবেৰ চেলেঞ্জ কৰিম। তেওঁ চাই ল'ব ভিডিঅ'টো, যদি ভিডিঅ'টো ভাল লাগিল
তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আজিলৈ বাই বাই।